ছাত্ৰ-ছাত্ৰীসকল, আজি কিতাপৰ কথা নামৰ পাঠটিৰ বিষয়ে সংক্ষেপতে জানো আহা। কিতাপৰ কথা। জীৱনত সংসাৰৰ জটিলতাক বুজিবলৈ মানুহক জ্ঞানৰ প্ৰয়োজন আৰু এই জ্ঞান আহৰণ কৰিব পাৰি কিতাপ অধ্যয়নৰ পৰা। অনাখৰি চহা লোকেও কিতাপৰ পৰা লাভ কৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায়। অৰ্থাৎ এসময়ত অসমৰ গাঁৱত বাস কৰা বেছিভাগ লোকেই নিৰক্ষৰ আছিল। তেওঁলোকে আখৰ চিনি নাপাইছিল যদিও তেওঁলোকৰ নজনা কথা জনাৰ হেঁপাহ আছিল। তেওঁলোকে ৰামায়ণ, মহাভাৰত, ভাগৱত আদিৰ লগতে জনসাহিত্যৰ পৰা জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰিছিল। জনসাহিত্যৰ চৰ্চাত গাঁৱলীয়া লোকৰ মতামত বিচাৰি পোৱা যায়। আগৰ দিনত ছাত্ৰই গুৰুগৃহত থাকি জ্ঞান লাভ কৰিছিল। তেতিয়া কিতাপ নাছিল বাবে গুৰুৰ মুখৰ পৰা শুনা কথাৰ মাজেৰে জ্ঞান আহৰণ কৰিছিল। যি সময়ৰ পৰা কাগজ তৈয়াৰ ছপাখানা স্থাপন হ'ল, তেতিয়াৰ পৰা গ্ৰন্থ ছপা হ'বলৈ ধৰিলে। এতিয়াৰ মানুহ কিতাপৰ ওপৰত নিৰ্ভৰশীল। কিতাপে মানুহৰ যুক্তি বুদ্ধি গঢ়ে, জীৱন যাপনৰ মান উন্নত কৰে। আনুষ্ঠানিক শিক্ষা নোহোৱাকৈও মানুহে ঘৰতে কিতাপ পঢ়ি জ্ঞান আৰ্জিব পাৰে। কিতাপ অধ্যয়নে মানুহক কুসংস্কাৰৰ পৰা আঁতৰাই বিজ্ঞানমুখী কৰি তোলে। বৰ্তমান যুগত কিতাপেই সকলো দিশত মানুহৰ গুৰু। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এনেদৰে: কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব। চীন দেশৰ কিতাপৰ যোজনাটো হ'ল কিতাপ মেলা মানে জ্ঞান লাভ। বিদ্বান লোকে চোৰাং কাম নকৰে। আলবেনিয়াত প্ৰচলিত যোজনাটো হ'ল যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা। হেলেন কেলাৰৰ বাবে কিতাপেই বন্ধু। কিতাপ বন্ধুৱে যেন তেওঁৰ লগত নিসংকোচে কথা পাতে। তেওঁৰ আত্মজীৱনীত থকা কথাবোৰে মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰে। জীৱনমুখী চিন্তা আৰু অভিজ্ঞতাৰে ৰচিত কিতাপবোৰে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে আৰু জীৱনৰ মান উন্নত কৰাৰ লগতে ৰাইজৰ ওপৰতো প্ৰভাৱ পেলায়। কিতাপ এনে এক চাকি যি সত্যৰ পোহৰ বিলায় আৰু কাহানিও নুনুমায়। যুগ যুগ ধৰি কিতাপেই হৈ আহিছে মানুহৰ বাবে জ্ঞান আৰ্জনৰ বিশ্বাসী আৰু সহজে ঢুকি পোৱা মাধ্যম। আণ্ডাৰাম ঢেকিয়াল ফুকনে অসমীয়া মানুহক বিদ্যাৰ অনুশীলন কৰিবলৈ কৈছিল। তেওঁৰ মতে বিদ্যা উপকাৰী সম্পদ। তেওঁ মানুহক সভ্য সমাজ গঢ়িবলৈ ইংৰাজসকলৰ দৰে শিল্প আৰু কৃষিকৰ্মত পাৰ্গত হ'বলৈ দিহা দিছিল। বিদ্যা আৰু জ্ঞানৰ অবিহনে এটা জাতিৰ উন্নতি অসম্ভৱ। কিতাপ অধ্যয়নে মানুহৰ যুক্তি বুদ্ধিক জগাই তোলে। ভাৰতবৰ্ষত গান্ধীজী, বিবেকানন্দ, ৰামমোহন ৰায়, ইউৰোপত ৰুছো, মাৰ্ক্স আদি চিন্তাবিদে কিতাপৰ দ্বাৰা জনসাধাৰণক সমাজ পৰিৱৰ্তনৰ দিশত আগ্ৰহী আৰু সচেতন কৰি তুলিছিল। কিতাপৰ সমাদৰে দেশ আৰু জাতিৰ উন্নতি সাধন কৰে। মিল্টনৰ মতে কিতাপ এখন ধ্বংস কৰা কামটো মানুহ এজনক হত্যা কৰাতকৈও নিকৃষ্টতম কাম। কিতাপ জ্ঞানৰ ভঁৰাল। ই মানুহক সত্যৰ সন্ধান দিয়ে। মুঠতে কিতাপ হ'ল মানুহৰ শ্ৰেষ্ঠ বন্ধু। সেয়ে আমি সকলোৱে কিতাপ পঢ়া উচিত।